আহি আমি এয়া পালোহি গোলাঘাটৰ বেঙেনা খোৱা। ইয়াতে অলপ পেট্ৰল ভৰাই ল'লোঁ। তাৰ পৰা আহি আকৌ আমি পালোহি এইডোখৰ জেগা। কোনে কোনে চিনি পাইছে জেগাডোখৰ জনাবচোন। যদি ওচৰৰ পাজৰৰ কোনোবা হয় বা গোলাঘাটৰ কোনোবা হয় জেগাডোখৰ নিশ্চয় চিনি পাইছেই। আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আমিও আগবাঢ়ি গ'লোঁ আমাৰ গন্তব্যস্থানলৈ বুলি। বাৰু আপোনালোকক কিমান ছাছপেঞ্চত নাৰাখোঁ, কৈয়ে দিছোঁ আমি ক'ত গৈ আছোঁ। আমি গৈ আছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত থকা দেওপানী মন্দিৰলৈ বুলি। আৰু আপোনালোকেও মোৰ লগতে আহি থাকক, পৰিৱেশটো উপভোগ কৰি ব'লক গৈ থাকোঁ আমি দেওপানী মন্দিৰলৈ। আৰু এয়া আমি পাই গ'লোহি মা দেওপানী দুৰ্গা মন্দিৰ। ইয়াৰ ভিতৰতে ধুনীয়াকৈ গাড়ী ৰখাৰ ব্যৱস্থা কৰি দিয়া হৈছে। আপোনালোক যদি এতিয়াও কোনোবা ইয়ালৈ অহা নাই বা আহিম বুলি ভাবি আছে, একেবাৰে টেনশ্যন ল'ব নালাগে, ধুনীয়াকৈ গাড়ী ৰাখিব পৰা ব্যৱস্থা ভিতৰতে কৰি দিয়া হৈছে। আৰু এই বৰমাগৰাকীৰ পৰাই আমি শৰাইৰ সামগ্ৰীসমূহ লৈ ল'লোঁ। তাতে ধুনীয়াকৈ বৰমাই ধুই মেলি আচলতে একেবাৰে ৰেডি কৰি দিছে। একো কৰিব লগা আমি তাতে হোৱা নাই বা ৰৈ থাকিব লগা হোৱা নাই। ধুনীয়াকৈ ধুই মেলি একেবাৰে ৰেডি কৰি দিছে। আৰু সেয়া প্ৰসাদ লৈ আমি আগবাঢ়ি গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ বুলি। বাহিৰত যদিও বহুত ৰ'দ, কিন্তু তাৰ ভিতৰত আপোনালোকে নিশ্চয় দেখিছেই পৰিৱেশটো বহুত ধুনীয়া এটা পৰিৱেশ। যিহেতু বহুত গছ গছনি আছে, সেইটো কাৰণে ইমান গৰমৰ অনুভৱটো হোৱা নাই যদিও বহুত ৰ'দ দি আছে। আৰু এনেকৈ আচলতে লানি নিচিগা ভক্তৰ ভিৰ। আজি যিহেতু দেওবাৰ, আপোনালোকে ইয়াত নিশ্চয় ভিডিঅ'টোত দেখিছেই ইমান মানুহৰ ভিৰ। তথাপিতো কিন্তু একো বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱা নাই। ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে সকলোৱে গৈছে, শৰাই দ্ৰব্য আগবঢ়াইছে, পূজা অৰ্চনা কৰিছে আৰু ধুনীয়াকৈ আহিব পাৰিছে। এয়া হ'ল মন্দিৰৰ বাহিৰৰ চৌহদটো, য'ত আপোনালোকে দেখিবলৈ পাব কেৱল ৰঙা আৰু ৰঙা। ইয়াতে সকলোৱে আচলতে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে এডাল ফিতা গাঁঠি দি থৈ যায়। আৰু ইয়াতেই সকলোৱে বন্তি প্ৰজ্বলন কৰে। যিহেতু লোকবিশ্বাস মতে ইয়াতে ৰঙা ফিতা বান্ধিলে নিজৰ মনোকামনা পূৰ্ণ হয়, সেই হেতুকে আমিও তাৰ ব্যতিক্ৰম নহয়। এয়া হ'ল মন্দিৰৰ চৌহদৰ ভিতৰতে থকা এটা পুখুৰী। পৰিৱেশটো আচলতে বহুত ধুনীয়া। আপোনালোকে ভিডিঅ'টো দেখিয়ে গম পাইছেই চাগে। মই আকৌ বেলেগকৈ আপোনালোকক বুজাব নালাগে পৰিৱেশটো কিমান ঠাণ্ডা এটা পৰিৱেশ। ভক্তিভাৱেৰে সকলো আহিছে, নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ বাবে এগছি বন্তি আগবঢ়াইছে, এডাল ফিতা গাঁঠি দিছে আৰু এখন শৰাই আগবঢ়াইছে। আমিও আজৰি হৈ মন্দিৰৰ পৰা এনেকৈয়ে বিদায় ল'লোঁ। উভতনি যাত্ৰাত যিহেতু বাটতে আমি পাইছোঁ গৰম পানীৰ পুখুৰী, নোসোমোৱাকৈ আৰু থাকিব পাৰিনে, সেয়েহে আমিও বোলো সোমাই যাওঁ এপাক। আৰু এনেকৈয়ে বুলি আমি আগবাঢ়ি গ'লোঁ গৰম পানীৰ পুখুৰীলৈ বুলি। আগতে দেখিছোঁ যদিও বহুত দিন অহা হোৱা নাই আৰু তেনেকৈ ভিডিঅ'ও কৰা হোৱা নাই, সেইবাবে মই ভিডিঅ'টো কৰি লৈছোঁ। আৰু তাতে ধুনীয়াকৈ টিকট কাটি লৈ এটাত 20 টকাকৈ টিকট কাটি লৈ আমি 4টা আগবাঢ়ি গ'লোঁ গৰম পানীৰ পুখুৰী চাবলৈ বুলি। ইয়াতো আচলতে পৰিৱেশটো বহুত ধুনীয়া। কিমান ধুনীয়াকৈ নদীখন গৈছে আৰু পানীবোৰ কিমান চফা দেখিছেনে। আপোনালোকে হয়তো ভিডিঅ'টোতো ধৰিব পাৰিছে যে পানীখিনি কিমান চফা, পূৰা তলটো জিলিকি গৈছে। আৰু এইফালে লিখা আছে আই লাভ গৰম পানী। আৰু আমিও উঠি গ'লোঁ এইফালে। আৰু ইয়াত লিখা আছে দেখিছেনে, গৰম পানী হোৱাৰ ভিতৰত গা ধোৱা কঠোৰভাৱে নিষেধ। ইয়াৰ ভিতৰত গা ধুবলৈ মানা কৰি থৈছে। হয়তো চাগে কোনোবাই আহি গা চা ধুৱে, সেইটো কাৰণে এনেকৈ কঠোৰভাৱে নিৰ্দেশ দি থৈছে যে গা ধুব নোৱাৰিব। আৰু সেয়া দেখিছেনে কেনেকৈ উতলি আছে পানীটো। এতিয়া কোন কোন আহিছে বাৰু জনাবচোন, আৰু কোন কোন নাই অহা সেইটোও জনাব। আৰু এনেকৈ আমি নামি পানীটো অলপ চুই চালোঁ যে গৰম হৈছেনে নাই, প্ৰকৃততে কেনেকুৱা কি হৈ আছে। আগতে অলপ বেছি গৰম পাইছিলোঁ নেকি, এতিয়া অলপ কম পাইছোঁ গৰমটো আগতকৈ। আগতে যেতিয়া আহিছিলোঁ তেতিয়া অলপ বেছি গৰম আছিলে। আৰু এয়া দেখিছে কেনেকৈ উতলি আছে, দেখিলে কেনেকুৱা লাগিছে বাৰু কওকচোন। মানে কেনেকুৱা ভাৱ হৈছে যে উতলি আছে, চুই দিলে মানে কিমান গৰম হ'ব নিচিনা অনুভৱ হৈছে। কিন্তু আগৰ সমান গৰম নহয়। আৰু তাৰ লগতে থকা এইখন হ'ল উলমা দলং, যিখনত মই আগতে উঠিবলৈ ভয় কৰিছিলোঁ, যোৱা নাছিলোঁ আৰু অলপ তেতিয়া ভাগিও আছিলে। আৰু এতিয়াও পিছে বহুত হিলি আছে, গৈছোঁ আৰু মই তেনেকেই। এতিয়া পিছে ইমান বহুত বেছি ভয় লগা নাই।
আৰু এইখন সেই নদীখনে আচলতে এনেকৈ কৰি এপাক ঘূৰিছে যিখন আমি আহোঁতে পাই আহিছিলোঁ। সময় যিহেতু গতিশীল সেইবাবে সময়ৰ লগত গতি মিলাই আমিও উভতিলোঁ আৰু উভতি আহি এয়া গোলাঘাটৰ ৰঙাজানত আমি সোমালোঁ টিকেণ্ডা ধাবাত, য'ত বহুত ধুনীয়াকৈ এসাঁজ ভাত খাই আহিলোঁ। আৰু এয়া আমাৰ ভাত আহি গ'ল, এয়া ভাত, চালাড, ভাজি, চব্জি, দালি কিবাকিবি আছে আৰু মেইন বস্তুটো হ'ল এইটো গাহৰি মাংস। খৰিচাৰ লগত বনোৱা গাহৰি মাংস বহুত ধুনীয়াকৈ বনাইছিলে আচলতে, খাই বহুত ভাল লাগিলে। আৰু উভতি আহোঁতে লৈ আহিছিলোঁ তৰমুজ। আহিয়ে যি গৰম উঠিছে সেইটো কাৰণে তৰমুজকে খাই ল'লোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকে মোক ইমান মৰম দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, বাই বাই।